লগত নদী গাইছ রাগ করেছি দিবেই বনাই গাইছ আগে খাসি দেখছি না নাই দিবেই বনাই গাড়ি বইয়া হয়েছি ওটা শিকর খাবে আর নাই ওই Hey guys, welcome back to my another vlogs. So এক জায়গাত যাই আছো, so let's start. এতিয়া মানে যাই আছো যদিও গোটাকেইটা মানে ব্লগাৰ এতিয়া আমাৰ নলবাৰী সৰ্ব বৃহৎ দীঘল দেৱালখান পাই আছো। এই ভাইটোৰ এটা চেনেল আছে, চ' মোৰ পাছত আৰু এটা ভাই আছে, তাৰো এটা চেনেল আছে, ডেছক্ৰিপশ্যনত গোটাকেইটা লিংক থাকিব, চ' ছাবস্ক্ৰাইব কৰিব। গাড়ীত কাম চাম নাই এখন আমার নলবাৰীত মানে ওভাৰটেক কৰাটো ইমান এটা নহয় কাগজ কাগজ চাই দিয়ে কোনোবা যা যাবি নাজানো নিজে দেখুৱা পারলি এই পালটা কিবা বালিলাচা মন্দিৰ তো ভিডিঅ'টো বনছোৱে এইটো ভিডিঅ' লিংক ডেছক্ৰিপশ্যনত আছে চাব ধুনীয়াকৈ কৈছোঁ তো চাই ল'ব আৰু এতিয়া একদম লেফ্ট অন সাতবাৰ ৰখি আছে বাইদেউ আপোনাক ৰখি দিয়ক লাডাখক যাব লাগে নলবাৰীত একবাৰ গাড়ী চলাব লাগে তেতিয়া মানে কি হয় আপুনি অফ ৰোডিংটো শিকিব পাৰিব আমাৰ নলবাৰীত ইমানে অফ ৰোড আছে না তো সেই বস্তুটো শিকিব পাৰিব তো লাডাখ যোৱাৰ আগতে একবাৰ নলবাৰীত গাড়ী চলাব লাগে লাডাখ যোৱাৰ হেৰি ফিল্ডটো আহি যায় মানে ইয়াতে লাডাখৰ ফিল্ড আহিছে নেকি তাৰমানে আকৌ অফ ৰোডিং চুৰু ড্ৰাইভাৰ পাক্কা দিয়ক গাড়ীত দে ডিম্পু দাক চিন্তি গাইজ এগুলা যে দাম করে থয় দেখছি এগুলা কোনো পাহাড় নয় নলবাৰীত আর পাহাড় বৃষ্টি হবো এগুলা হিন্দক দে গাইজ বাসন্তীত তেল নাই এতিয়া তোমার ঠেলাব লাগে এখন কেন এখন কথা 4-3 বছর মানুষ পাবো ইউটিউবারে গাড়ি ঠেলেছি ঠিকারে জীবন ধুনীয়া এটা নাজাৰা অসমখনত আমাৰ বহুত বস্তু আছে এগুলা বিশেষকৈ সেউজীয়া পৰিৱেশটো আমাৰ অসমখনত আছে বেলেগত নাই গাইজ ফার্স্ট ওয়াটার ক্রসিং আগুনা দিয়ে এনে হর আমি দিলি রাস্তা বা কুয়া পানিটো যাব পারে না পানি হয়েছি গাইজ আমি বেয়া ক'ব লগা হ'ল মানে কি হ'ল ভাইৰ গাড়ীখন বেয়া হ'ল সেইকাৰণে বেয়া ক'ব লগা হ'ল আৰু মোৰো মোবাইলটো আপোনাৰ চবখানি ল'ব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলটোত চাৰ্জ নাছিল চব হৈ গ'ল এটা নাম চান নাছে কিয় এনেই কথা ডাঙৰ ব্লগাৰ মানুহ মোৰ পৰা ৰচিয়াতে গাড়ী বয়া হয় এটা ব্লগ কৰাত লাগছি এই গাইজ পানী চাওক সেই দুটো আহি আছে ৰ'ব আৰু দুটো এনেটোতো খোজপে লাগব এই সোপা কাঠোমানকৈ আছি 60 হ'ব দে সেই গাইজ এই দুটো দেখছি নে ঠেলে ঠেলে আহি আছে তেতিয়া আমি এতিয়া আহি পেলাক আধা ঘণ্টামান ৰখালাক ৰখাই এতিয়া আহি পেলাক কেনাই গাইজ নলবাৰী আহি পেলাই ভাই লগৰ তাৰ মানে কি গাড়ীখন পামচাৰ হ'ল চ' ধৰক এতিয়া গেৰেজত ৰখি আছোঁ সিহঁতে আহি আছে ঠেলি ঠেলি মোবাইলত চাৰ্জ কম থাকিল সেইকাৰণে ধৰক কিছুমান ক্লিপ ল'ব নোৱাৰোঁ লাষ্টত মানে যিটো বানপানী এটা মস্ত এটা পুখুৰী যাওঁতে যদি এতিয়া বৰ্তমান চাৰ্জ দিছোঁ চ' যদি যাওঁতে মানে চাৰ্জ হয় তেতিয়াহ'লে দেখাম মটৰ লগত মানে কি হ'ল পাৱাৰ বেংকৰ ৰিডাল খাটা সেইকাৰণে মানে শ্বট ল'ব নোৱাৰি সেইটো ক'ত লৈ থাকিম গাইজ আজি দিনটো এনেকৈ যাব আম্পা এখন গেৰেজত গ'লোঁ সি কৈছি মইতো ফুটা ভাল নকৰোঁ গাড়ীৰ সি আৰু আপগ্ৰেড লেভেলৰ মেকানিক এইবাৰ এখনত আছোঁ এখনতো বোলে নকৰে এইগিলা কি গেৰেজ যায় ফুটা ভাল নকৰে অমুকটো ভাল কৰে কি মেডিকেল আনছি যে অমুকটো ডাক্তৰ বেলেগৰ অমুকটো ডাক্তৰ বেলেগ এই গাড়ী মেকানিকটো মেকানিক এনে তেৰি গাইজ বৰ্তমান তেল ভৰাব আছিলে কিন্তু ইয়াতে চেঞ্চুৰী কোবাইছি 102 টকা পাৰ লিটাৰ উপায়তো নাই চ' ভৰাও দিয়ক আৰু না কি ভৰাই ল'লোঁ তেল মানুহ ইমান নাখাব এখন যিমান খায় গাইজ পেট্ৰলটো ভৰাই ল'লোঁ মানে কি বেলেগ হওক নহওক মই মানে ধৰক সেইটো দিছিলোঁ আমাৰ দৰে বেকাৰ ল'ৰাৰ কাৰণে তাৰমানে তেলৰ লিটাৰটো অলপমান দামটো অলপ কম হ'লি তেতিয়া অলপ ভাল তেলৰ লিটাৰ এতিয়া 100 বেছিহে কথাবোৰ উপায় নাই ইয়াক খুৱাবই লাগিব মানুহে খাবি নাখা নহয় ইয়াক উলিয়াই আনিলি খুৱাব লাগিব দে মালিক মৰিতকৈ বেয়া খানেও এমানে যাম মানে
এতিয়া ধৰক পুৰা আটা বাঢ়ি বাঢ়ি কথা কৈ আছোঁ, চাউন আছে নে নাই গম নাপাওঁ। তো ভূপেন হাজৰিকা পাৰ্ক এখন বন্ধ বৰ্তমান, যেতিয়া মানে খোলা থাকে তেতিয়া আহি যাম। এই তিনকে উঠছি হাপি নলবাৰী ভীমাৰ্ট পাই গ'লোঁ। ভীমাৰ্টত আজি মই বহুতখিনি কাম আছে, কামখিনি কৰোঁ, কৰি উঠি একদিন যদি ভিতৰত ভিডিঅ' বনাব দেই তেতিয়াহ'লে সোমাম। ভালকৈ গম নাপাওঁ ভিডিঅ' বনাব দেই নে নদেই, সেইখন চাই লওক। যাওঁ দেই আৰু দেখি থাকিলে এনেকৈ 5 ভাগৰ পৰা সোমাই খুন্দি হ'ব। অ' গাইছ, তাতে এটা পুলিচ আছিল, মোৰ দেখোন কেমেৰা কৈ চাই আছোঁ, ভাবছি এইগিলা কি লগাইছি, হেলমেটে মোবাইল চোবাইল লগে ফিক্স ডিপজিট কৰি থকা বুলি ভাবছি আম্পা। কেমেৰা গলটাই চাইছি মোৰ দেখি। গাইছ এটা আহি আছোঁ, তাতে ধৰক বাটাৰ চকৰ সেইখানিত কেইটামান আপি এংকে ঘূৰি চাইছি। আমাৰ মাত নেদলোঁ, ক'বা খুজিছিলোঁ মইনা চাই না নকলো দক তাক দক সান্দৰ চকু এতিয়া এখানে চাইড তুৰিয়া নাই চাইড দিয়ে। গাইছ আহি এটিএম পালোঁ, ইয়াতে বোলে লগৰ এটাই বোলে কিবা পইচা ওলাই, আমি তিনিটা বহি আছোঁ দক। কিবা খুৱাব নেকি সাজ দেখাম দক আন না কি গাড়ী পাতাতে আধামান পইচা গেছি তাৰ, আধামান ঠেল হৈছি দে আৰু ৰুমা বেকাৰী আহিলোঁ কিবা এটা বস্তু নিবা, এটিএমৰ পৰা বাহিৰে ডাইৰেক্ট একেলগে আহিলোঁ। ৰাস্তাত ভিডিঅ' বনোৱা নহ'লগা, মানে ৰাস্তাত চাউণ্ডটো ভালকৈ নাহে, সেইকাৰণে ধৰক গাড়ীৰ চাউণ্ডে কিবা এইগিলা চাউণ্ডটো ভালকৈ নাহে, সেইকাৰণে ধৰক ৰাস্তাত ভিডিঅ' বনোৱা নহ'ল। চ' এই লগৰ এটাই কিবা এটা বস্তু অৰ্ডাৰ দিব, চ' তাকে অৰ্ডাৰটো কৰি লওঁ। চ' লগ পাই আছোঁ দক, ফুচকা খাব ধৰছি গাইছ। এতিয়া ৰাইন এটা আছে এনে আপি চলি আন কিবা ধৰলি নে ৰে ফুচকাত গোটেই দোকানখন নাখাগে। দিবেই বনাই গাই জাগে খাইছি, দেখছি না নাই দিবেই বনাই আগে বসি এই এটা মস্ত ব্লগার, এইটো দিবেই দিয়া না তাই পেয়ে গেছি এমন লগত নদী গাইছ রাগ করেছি মোর আদায় হে গোনা এবার গেছে প্লেট খালি প্লেট থেকে হোটেলত সোমালোঁ, তাৰপিছত আপোনাৰ তাতে চাওমিন খালোঁ। তো দেখাইছোঁ বাৰু, এতিয়া বৰ্তমান যাই আছোঁ ঘৰত। এতিয়া নলবাৰীত যোৱা এখানিত ফাৰ্ষ্ট ৱাটাৰ ক্ৰচিং, এইটো উপায় নাই দিয়ক, বৰষুণ দিলে এটা গাঁত পানী হয়, এতিয়া দক টকাৰ গাত দিম কাকো নেদক, মানুহবিলাকে দক যিহেতু ধৰক ছাইডত কোনো ধৰণৰ ড্ৰেইনৰ ব্যৱস্থা নাই, পানীটো হ'বই, পানী কোৱাই যাব। গাড়ী বয়ে আছি তথাপি শিখর খাবে আর নাই, ওই শিখর এর না টেম্পট লৈ যাই আছে এখন কি যে দিন বসছি। তো গাইজ যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়ার করবো, আর যদি আপনি মোর চ্যানেলত নতুন তেতিয়াহ'লে চ্যানেলটো সাবস্ক্রাইব করব। মানে এনেকা হৈ আছে যি ধৰক 50% মানুহ সাবস্ক্রাইব নকৰা আছে, চ' মই ভাবোঁ সাবস্ক্রাইবটো কৰি দিব, কাৰণ মোৰো ধৰক নতুন চ্যানেলটো সাবস্ক্রাইবটো করলে যে মানে ধৰক সাবস্ক্রাইব বাড়ে ভিউজ বাড়ে, মানে ধৰক মোৰো ভিডিঅ' বনবা ধৰক মনটো যোৱা হেৰি হয়। চ' টিল দেন টাটা বাই বাই, থেংক ইউ, জয় হওক।